সেই গাইছ তো কি খবৰ আজি পুৰা একদম নিউ ব্লগ লৈ আহিলোঁ তো চাব পাৰে আজি পুৰা একদম পানী পৰি অলপ এনেকুৱা ৰ'দ দিছে তাৰ কাৰণে আজি পুৰা আমি যাম ঝৰ্ণাত আজি একদম খাতাৰনাক লাগিব ঝৰ্ণাত ৰাতিপুৱা পানী পৰিছিলে কিন্তু এতিয়া অলপ পুৰা একদম পটি ফাটা ৰ'দ দি দিল তো তাৰ কাৰণে আজি পুৰা ঝৰ্ণাত যাম ধৰম আছে আৰু বাকী আহি আছে আমি পেঞ্চন পিন্ধি আছে তো একদম খাতাৰনাক হ'ব আজি গাইছ গৰমৰ দিনত পুৰা ঝৰ্ণাত বহুত পানী আছে আৰু ঝৰ্ণাত একদম খাতাৰনাক লাগিব গাইছ খাতাৰনাক আৰু আজি মোৰ চাইকেলটো নাই তাৰ কাৰণে ইটো চাইকেলতে দুজনে যাব লাগিব আৰু তাৰ চাইকেলটো নাই তাই এখন চাইকেলতে দুজন যাব আমিও তো বাকী কি কৰিম আৰু গৰমৰ দিনটাও এখন চাইকেলত দুজন যাব লাগিব আৰু এই লাইটটো লগা বুলি ভাবি আছে তো এইটো লাইট নালাগাব একদম চাপৰি লাইট হয় এইটো চাপৰি ইটো লাইট লগালে আপোনাক চাপৰি হ'ব পাক্কা চাপৰি হ'ব এইটো লাইট যদি লগায় আপুনি দিয়ে যাইছোঁ পুৰা কটি ফটা গৰম একদম অৱস্থা বেয়া খাইছে একদম পুৰা গৰম আৰু এইফালে এখন চাইকেলত দুজন কৰি পুৰা গৰম এই পালো সেই চাব পাৰে এইফালে ভাঙা পাহাৰ কি মজা লাগি আছে চাপ না কি মজা লাগি আছে এই পালো এতিয়া ঝৰ্ণাত চাব পাৰে এইফালে পুৰা মানুহবিলাকে পুৰা কব্জা কৰি লৈছে পুৰা বাকী মানুহবিলাকে কব্জা কৰি লৈছে এতিয়া আমি এইটো চুটোত আহিছোঁ বাকী আমি যদি তাৰ পৰা যায় আমি তাতে যাই গা ধুম এতিয়া এনেই অলপ চেয়াত বহি দিওঁ তাতে ইমান গৰমত আহিছোঁ এইফালে ঝৰ্ণাত ইফালে চাব পাৰে পুৰা গা ধুই আছে তাই ভাঙা পাহাৰৰ ঝৰ্ণা চাব পাৰে এইফালে চাওক গাইছ ভাঙা পাহাৰৰ ঝৰ্ণা ইফালে আমি গা ধুই আছে আৰু মই আছোঁ ইয়াতে ওপৰত এইফালে ভিউ চাওক এবাৰ ইমান জাগা বুকিং হৈ আছে আমি জাগা বুকিং কৰি লৈছে আৰু বাকী আমি বহি আছে এইফালে চাইকেলবিলাক গাড়ীবিলাক আছে তাতে আৰু ভিউ চাওক না গাইছ এবাৰ কি বঢ়িয়া লাগি আছে গাইছ ভিউ চাওক আৰু বাকী আমি জাগা বুকিং কোনোবাই যদি ইয়াতে খোজে আহিব পাৰে বঢ়িয়া লাগে পুৰা গা ধুই কিন্তু যেতিয়া পানীটোৰ ওপৰৰ পৰা আহে একদম দেহাত লগালে হ'লে গুলি মাৰা এনেকুৱা লাগে গুলি মাৰা নিচিনা লাগে এনেকুৱা স্পীডত আহে মানে পানীটো কি কওঁ এতিয়া ওলাই যাওঁ ইয়াৰ পৰা চাব পাৰে কি বঢ়িয়া লাগিছে দূৰৰ পৰা চাওক আৰু এতিয়া ওলাই যাওঁ ইয়াৰ পৰা চাব পাৰে ভিউ চাওক কি বঢ়িয়া হৈ আছে ঘৰটো আজি ব্লগটো এইখিনিয়ে ভাল লাগে একচেপ্ট কৰি দিব তো আজি মানে ব্লগটো ডাঙৰ কৰে আৰু বাকী ৰ'দটো ক'বাই নালাগে একদম কি ক'ম আৰু ৰ'দটো মানে কোৱা নাযায় আল্টিমেট ৰ'দ দিছে পুৰা একদম উৎপাত গৰম আজি একদম উৎপাত গৰম দিছে গাইছ কি ক'ম আৰু তো আজি কাৰণে বাই বাই এইখিনিতে সমাপ্ত কৰিলোঁ তো ভাল লাগে একচেপ্ট কৰি দিব আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিব গাইছ আজি কাৰণে বাই বাই